हेलो गाइस स्वागतम जनाइছো আকৌ এটা নতুন ভিডিও লৈ তো বৰ্তমান বাজিল ৰাতিপুৱাৰ 4টা মানে আজি 15 আগষ্ট তো আপোনালোকে জানাই 15 আগষ্ট আমাৰ কাৰণে কিমান ডাঙৰ দিন আৰু বিশেষকৈ আমাৰ কিমান গৌৰৱৰ দিন ভাৰতবৰ্ষৰ কাৰণে কিমান গৌৰৱৰ দিন তো 15 আগষ্টতে আমাৰ মানে স্বাধীন হৈছিল ভাৰতবৰ্ষখন ইংৰাজৰ পৰা তো এই 15 আগষ্টটো মানে বহুত ধৰণে সেলিব্ৰেশন কৰে তো আজিও ভাবিলো মই মানে হাজোৰ পৰা শৰাইঘাট দলঙলৈ দৌৰিম বুলি ভাবিলো कैसा लगा मेरा मजाक তো ৰ'ব মই নহয় একচুৱেলি মই দৌৰিব পাৰিম জানো এনেকৈ তো মোৰ ফ্ৰেণ্ড কৃষ্ণ মানে আজি এনে নিজৰ ওপৰতে চেলেঞ্জ কৰিছে যে শৰাইঘাট দলঙলৈ দৌৰিব বুলি ভাবিছে আৰু পাৰে নৰে সেইটো পিছত কথা তো চেষ্টা কৰিব এতিয়া আমি সাতদলা চকলৈ যাওঁ তাৰপিছত আমাৰ হাজো সাতদলাৰ পৰা মানে দৌৰিব শৰাইঘাট দলঙত তো আমি সাতদলা চক আহি পালোঁ তো ইয়াৰ পৰা দৌৰা ষ্টাৰ্ট কৰিব কৃষ্ণই তো ই ৰেডি হৈছে এতিয়া আৰু কথা নাপাতো তাৰ লগত বেছি কথা নাপাতো এতিয়া দৌৰিব দিওঁ তাৰপিছত যেতিয়া ৰখে তাৰপিছত আমি কথা পাতিম তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ট্ৰাই কৰিবা বেষ্ট অফ লাক তো মই অলপমান আগবাঢ়িলোঁ বৰ্তমান আহি পালোঁ আমি জিলিকি হোটেল দমদমা জিলিকি হোটেল তো এইখন জিলিকি হোটেল তো কৃষ্ণ আহি আছে তো মোৰ অলপ চৰ্দি লাগি আছে চৰ্দি কাহ জ্বৰ চলি আছে তথাপিও মানে ইমান দিনৰ প্লেন এটা তো চপা ধপাটো দিব নোৱাৰা তথাপিও আহিলোঁ আৰু জ্বৰ চৰ্দি চলি আছে চকুৰ পানীটো একদম চকু লাল হৈ আছে তো কৃষ্ণ আহি আছে घायल परिंदा है तू दिखला दे जिंदा है तू बाकी है तुझ में हौसला है तेरे जुनून के आगे अंबर बना ही मांगे कर डाले तू जो फैसला रूठी तकदीरें तो क्या टूटी शमशीरें तो क्या टूटी शमशीरों से ही তো আমি ইফালো শিঙিমাৰি তো এইফালেদি যায় শুৱালকুছি আৰু বংশৰ তো জানেই পাট মুগাৰ বাবে বিখ্যাত তো কেনেকুৱা এক্সট্ৰিম লেভেলৰ এনাৰ্জি কৃষ্ণৰ আমাৰ হাজোৰ পৰা প্ৰায় 22 কিলোমিটাৰমান হ'ব শৰাইঘাট দলঙলৈ তো সি দৌৰি আছে মোৰো দৌৰিব ইচ্ছা আছিল কিন্তু কি হ'ব 1 কিলোমিটাৰমান দাৱলি বুকে পিঠি হানমাত ধৰে তো এইফালে চাওক কৃষ্ণ मैदान फतेह कर हर मैदान फतेह कर हर मैदान फतेह रे बंदिया हर मैदान फतेह हर मैदान फतेह कर हर मैदान फतेह कर हर मैदान फतेह रे बंदिया हर मैदान फतेह इन गर्दिशों के बादलों पे चढ़ के वक्त का गिरेबां पकड़ के पूछना है जीत का पता इन मुट्ठियों में चांद तारे भर के आसमां के हद से गुजर के हो जा तू भीड़ से जुदा भीड़ से जुदा भीड़ से जुदा कहने को जर्रा আমি গণেশ মন্দিৰে পালোঁ পিছফালে সমানে দাউৰি আছে দেখা পাইছে আপোনালোকে পিছফালে সমানে দাউৰি আছে তো কেনেকুৱা এক্সট্ৰিম লেভেলৰ এনাৰ্জি लोहे का चल रहा है तू टूटी जमशीरों से ही তো আমি আহি পালোঁ আমিনগাঁও চেক গেট ছাৰ এজনক সুধিলোঁ মানে আমি অপজিট ছাইডেদি যিহেতু যাম তো গাড়ীখন নিব পাৰোঁ না নোৱাৰোঁ শৰাইঘাট দলঙলৈ তো অলপ গ'লে শৰাইঘাট দলং পাম তো এইফালে কৃষ্ণ আহি আছে দেখা পাইছে মোৰ পিছফালে আৰু বেছি নাই অলপমান আছে বিন্দাছ যাই থাকা তো আমি আহি পালোঁ শৰাইঘাট দলং তো এইফালে চাব পাৰে অলপমান গ'লে শৰাইঘাট দলং তো কৃষ্ণ আহি পালে তো মই অলপ খোজকাঢ়িলোঁ কাৰণ গাড়ীখন আৰু আগত গেলি নিব নোৱাৰোঁ যিহেতু ইয়াতে ইফালেদি আহিব লাগিব তো এইফালেদি আমি যাব পাৰিম তো অলপ খোজকাঢ়োঁ লগতে তাৰ লগত দৌৰিব চেষ্টা কৰোঁ যদি পাৰোঁ তো মই অলপ দৌৰি আছোঁ তো পিছফালে দেখা পাইছে कर हर मैदान फतेह कर हर मैदान फतेह कर हर मैदान फतेह रे बंदिया हर मैदान फतेह हर मैदान फतेह कर हर मैदान फतेह कर हर मैदान फतेह रे बंदिया हर मैदान फतेह तेरी कोशिशें ही कामयाब होगी जब तेरी ये जिद आग होगी फूक देंगी ना उम्मीदियां ना
पीछे पीछे रास्ते ये चल के बाहों के निशानों में डल के ढूंढ लेंगे अपना आशियां अपना आशियां अपना आशियां लम्हों से आंख मिला के रख देंगे जान लड़ा के टूटी शमशीरों से ही हो তো আমি আহি পালোঁ শৰাইঘাট দলং তো আপোনালোকে দেখা পালে কিমান কষ্ট কৰি পেলাই শৰাইঘাট দলং আহি পাইছে তো এইফালে ঘামি চামি গোটাই গৈছে কেনে লাগিছে ধুনীয়া লাগিছে বিশ্বাস এটা আছিল পাৰিম বুলি লক্ষ্যত উপনীত হৈ ভাল লাগিছে হয় মজা আৰু ন ফিলটো কেনেকুৱা আল্টিমেট আল্টিমেট ন এনাৰ্জি এতিয়াও আছে না আৰু কিমান দূৰ যাব পাৰিবি পাৰিলি অকণমান তো এইটো কি সপোন আছিল ন তোমাৰ সপোন আছিল এইটো মানে কোনো কম্পিটিশ্যন নাই নিজৰ ওপৰতে চেলেঞ্জ এটা আছিল মই ইয়ালৈ আহিম বুলি সপোন এটা আছিল চেষ্টা কৰিলোঁ 100% পাৰিম বুলি কনফিডেঞ্চ নাছিল ট্ৰাই কৰিলোঁ আৰু টাইম অকণমান বেছি লাগিছে তথাপিও আহিছোঁ আৰু মোৰ বিশ্বাস আছিল কিন্তু তোৰ ওপৰত তোৰ তো বহুত ভাল লাগিল আজি বন্দে মাতৰম বন্দে মাতৰম ভাৰত মাতা কি যে ভাৰত মাতা কি যে 15 আগষ্ট বুলি সেলিব্ৰেশনটো কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব জয় হিন্দ বন্দে মাতৰম